Hello guys, মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বলকচোন আজি বনাও বৰালি মাছৰ সৈতে বিলাহী আঞ্জা। আহকচোন চাও কেনেকৈ বনাও। প্ৰথমতে লাগিব আমাক বৰালি মাছ। এই বৰালি মাছটো পুখুৰী হয়, লোকেল হয়। ইয়াৰ আমি 3-4 ডোখৰ লম আৰু লগতে লৈছো মটৰ, আদা নহৰু থেতেলিয়াই লোৱা, কেঁচা জলকীয়া, পিঁয়াজ, আলু ডাঙৰকৈ কটা আৰু বিলাহী সৰু সৰুকৈ কটা আৰু লাষ্টত ধনিয়া। এতিয়া আমি কেৰাহী এখনত মিঠাতেল গৰম কৰি লৈছো। ইয়াত দিম এতিয়া মাছৰ পিচ কেইটা। এতিয়া আমি মাছ কেইডোখৰ ৰঙচুৱা হৈলৈকে ভাজি ল'ম, তাৰ পৰা নমাই ল'ম। এয়া চাওকচোন ৰঙচুৱা হৈ গৈছে। এতিয়া আমি নমাই ল'ম। এতিয়া আমি মাছ ভজা তেলখিনিতে পাঁচফোৰণ কেইটামান ছটিয়াই লৈছো। তাৰপিছত এইকেইটা ফটফটকৈ ফুটি উঠাৰ পিছত পিঁয়াজ দি দিছোঁ। এতিয়া আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত আমি ইয়াত বিলাহী দি দিছোঁ। বিলাহীখিনি অলপ ভাজি ল'ম যাতে ভালকৈ মিহলি হৈ পিনি গলি যায় পিঁয়াজৰ লগত। এয়া চব বিলাহীখিনি গলি গৈছে। এতিয়া আমি ইয়াত আলু দি দিছোঁ। আলুখিনি দি পিনি অলপ ভাজি ল'ম। আলুখিনি অলপ ভজাৰ পিছতে আমি ইয়াত গ্ৰীণ মটৰ দি দিছোঁ। গ্ৰীণ মটৰ দিলে অলপ খাই ভাল লাগে আৰু দি চাবচোন কেতিয়াবা। এয়া আমি ইয়াত নিমখ দি দিছোঁ আন্দাজ অনুসৰি। তাৰপিছত ইয়াত আমি দিম হালধি, এতিয়া আমি গোটেইখিনি ভালকৈ লৰাই ল'ম। আলুখিনি অলপ সিজাৰ পাছতে আমি ইয়াত আদা নহৰু থেতেলিয়াই লোৱা দি দিছোঁ। আদাৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আদা নহৰুখিনি ভালকৈ সিজাৰ পাছতে আমি ইয়াত পানী দি দিছোঁ। পানীখিনি ভালকৈ উতল এটা অহাৰ পিছতে আমি ইয়াত মাছ দি দিম। এতিয়া আমি ভালকৈ মাছখিনি উতলিবলৈ দিম। এতিয়া প্ৰায় মাছখিনি হৈয়ে গৈছে। এতিয়া আমি ইয়াত ধনিয়া দি দিছোঁ। লগতে আমি ইয়াত এটা কেঁচা জলকীয়াও দি দিছোঁ। আপোনালোকে সৰহকৈও দিব পাৰে, মই এটা দিছোঁ। এয়া আমাৰ বিলাহীৰ সৈতে লোকেল বৰালি মাছৰ জোল ৰেডি।